আজি মই এখন বিশেষ তৰকাৰী বনাবলৈ লৈছোঁ। তৰকাৰীখন বিশেষ বুলি কিয় কৈছোঁ জানেনে? এই তৰকাৰীখন মই এদিন নিজৰ মনতে ভাবি বনাইছিলোঁ আৰু খাবলৈ যে ইমানেই ধুনীয়া হৈছিল নহয়, তেতিয়াৰ পৰা মই মাজে মাজে এনেকৈ বনাই খাওঁ। আৰু আজি বনাম বুলি ভাবিলোঁ, সেইবাবে ভাবিলোঁ যে তৰকাৰীটো যেতিয়া বনাওঁৱেই আপোনালোককো দেখাওঁ। আপোনালোকেও কোনোবাই ইচ্ছা কৰিলে এনেকৈ বনাই খাই চাব পাৰিব, নহয়নে বাৰু? খাবলৈ যে সঁচাকৈ বহুত ধুনীয়া হয় আকৌ, আপোনালোকে কিন্তু বনাই খাই চাব দেই। মই মানে কি হ'ল, মাটিমাহখিনি দিনতে ধুই মেলি ৰ'দত শুকুৱাই ল'ব লাগিছিলে, কিন্তু মই বনাম বুলি ভবা নাছিলোঁ যে ৰাতিহে ঠিক কৰিলোঁ বনাম বুলি। সেইকাৰণে মই মাটিমাহখিনি ধুই পেলাই অকণমান মানে গেছত ভাজি ল'লোঁ, পানীটো শুকাই যোৱাতকৈ। নহ'লে মানে পানীটো সেনেকৈ থাকিলে ইমান এটা টেষ্ট নুঠে। এনেকৈ আপোনালোকে অকণমান ভাজি ল'বও পাৰিব বা ৰ'দত শুকুৱাই ল'ব পাৰিব। তাৰপিছত মই তেলতে পাঁচফোৰণ আৰু এটা তেজপাত দি ধুনীয়াকৈ তেলতে মই সেইখিনি দি ল'লোঁ আৰু আদা নহৰু পিঁয়াজ এনেকৈ ধুনীয়াকৈ তেলতে ভাজি ল'লোঁ। আৰু লগতে মই দিলোঁ আলু আৰু ৰঙালাও দিব। ৰঙালাওটো দিলে খাবলৈ বহুত বেছি টেষ্টি লাগে। ৰঙালাওটোৱে হয়তো টেষ্টটো উঠাই নেকি, মই নাজানো আচলতে, কিন্তু মই ৰঙালাও দি বনাইছিলোঁ যে খাবলৈ টেষ্ট হোৱাৰ কাৰণে মই এতিয়া মানে বনালে ৰঙালাও দিওঁৱেই। আৰু বিলাহী দিব আৰু ধুনীয়াকৈ সকলোখিনি বস্তু দি ভাজি ল'ব। ভাজি লৈ পেলাই মাটিমাহখিনি তাতে দি দিব। দি মাটিমাহখিনিও ধুনীয়াকৈ ভাজিব। ভাজি তাতে মই অকণমান সকলো মছলাৰ অকণ দি দিছোঁ। মছলা অকণমান দিলে খাবলৈ ভাল লাগে, সেইবাবে মই ধুনীয়াকৈ অকণমান মছলা চবৰে দি লৈছোঁ। আৰু তাৰপাছতে মই গৰম পানী কৰি ৰাখিছিলোঁ আৰু গৰম পানীখিনি দি মই অলপ টাইমৰ কাৰণে ভাজি এনেকৈ উতলিবলৈ দিছোঁ। দিয়াৰ পিছত বেছি টাইম নালাগে, এনেকৈ ভাজা হয় যে, অলপ টাইম ভাজি লোৱা হয় যে, সেইবাবে বৰ বিশেষ টাইম নালাগে। ধুনীয়াকৈ মাটিমাহখিনি ধুনীয়াকৈ সিজি যায়। আপোনালোকে এনেকৈ এবাৰ বনাই খাই চাব। আৰু যিসকলে বনাই খাব তেওঁলোকে মোক কমেণ্ট কৰি জনাব যে খাবলৈ কেনেকুৱা পালে। আপোনালোকে যদি কোনোবাই এনেকৈ বনাই খাই চায়, তেতিয়া মোৰো ভাল লাগিব ন, যিহেতু ৰেচিপিটো মোৰ নিজৰ হয়, সেইটো কাৰণে কমেণ্ট কৰি জনাব। আৰু কেনেকুৱা হৈছে